মাইনা ক'ত গ'ল নহয় ছোৱালী কেইজনী ঐ মাইনা আহাচোন এফালে মাইনা এই আমাৰ চিট পখিলা এজনী ক'ত গ'ল মই মাতিছোঁ বুলি কোৱাচোন যোৱা ৰবা দেউতা মাতিয়া মাতিয়া এইজনী তোমাৰ চিট পখিলিজনী কোৱাচোন এতিয়া মোক কেলে মাতিছিলা অ চিট পখিলীজনী মই পথাৰলৈ যাওঁ পথাৰত মোৰ বহুত কাম আছে আৰু পাৰিলে মোক অকণমান চাহ দি থৈ আহিবাগে আৰু লগতে মাইনাজনীক চাবা হ'ব দিয়া সদায়তো ময়ে দিওঁ পথাৰত চাহ দিবা এনেও ভাল পায় পথাৰত হেৰি থাকো চুপ এতিয়া আহিছেহে আৰে প্ৰতিদিন দেখোন আৰে মানুহটো আজিকালি ক'ত থাকো দেখা পাবলৈকে নাই যে ক'ত থাকিব দুলালৰ ভনীয়েকৰ পিছত লাগি থাকোঁতে তাৰ সময় যায় চাবি আকৌ দেই আজিকালি ছোৱালী কিন্তু বিশ্বাস কৰিবলৈ টান আছে কেতিয়া পলাই যাব কমকে নাপাবি আকৌ এই কিহে তহঁতি অলপ বেছি আৰু পোৱালিটো লৈ আহিলি যা তহঁতি তাক অলপ শিকাই আছো দুই এটা কথা অঁ হয় নেকি ভাইটি কি খবৰ তোমাৰ ভাল ভাল আপোনাৰ ভালনে দাদা কি হ'ল তহঁতি ফাৰ্মলৈ নাযাওঁ নেকি নগ'লে কেনেকৈ হ'ব চাকৰি বাকৰি নাই খেতি বাতি নকৰিলে পেটত গামোচা বান্ধিব লাগিব অঁ তেতিয়াহে আগলৈ ক'ব পাৰিবি আমাৰ ল'ৰা ছোৱালীক যে আমিও ডিগ্ৰী কৰি চাৰ্টিফিকেট লৈ থৈছোঁ পঢ়া শুনা কৰি চাৰ্টিফিকেট এটা গোটালো আৰু এতিয়া সেইবোৰ গোটেইবোৰ বাকচত মূৰ ৰহিবলৈ ধৰিছে বাৰু বাদ দেই যাওঁ ব'ল ব'ল এই ব'ল ব'ল মই তোক দাঙিব নোৱাৰো দেই এনেকৈ গ'লে ৰত্নাকৰ চাব পাৰিবি নি আজি হা সোনকালে এ নাই মই আহি থাক মোৰ এইজনী কি হ'ল আকৌ ঐ কি ভাবি আছো ইমানকৈ ভাবিছোঁ জীৱনত বহুত সপোন দেখিছোঁ একোৱেই বাস্তৱ নহয় তাকে তোক দেখি দেখা সপোনবোৰ বাস্তৱ হয় বা নহয় মানে মোৰ ওপৰততো ভৰসা নাই ন ভৰসা নহ'লে বাৰু কোনোবাই কাৰোবাক ইমান ভাল পাব পাৰে জানো তেতিয়া তেনেকৈ কিয় ক'লি মইতো তোৰ সপোনেই ন যেতিয়ালৈকে তোৰ নিজৰ নহয় মই সপোন নহয় বুজিলি মই দিঠক হয় দিঠক মই সদায় তোৰ হৈয়ে থাকিম মৌৰী ঐ মৌৰী মৌৰী তোক দুলাল ককাইদেৱে মাতি আছে আৰু তই সেই ইয়াৰ ৰোমাঞ্চ কৰি আছ তুমি আকৌ এইবোৰ আমাৰ ঘৰত নকবা দেই ব'লা ব'লা সোনকালে মাতিছে ব'লা তয়ো ঘৰলৈ যা দেই ল'ৰা ইমান দেৰি কৰিব লাগে নে এইটোৱে কিবা খং উঠিব লাগিলে কাপোৰ চাপোৰ খুলি শুই থাকিম গৈ কলিজা যাওঁ আকৌ দেৰি হ'ব নহয় আমাৰ নগৈহে পাৰিছোঁ মোৰ এতিয়া কলৈকো যাব মন নাইগে কাৰোবাৰ যাব মন গ'লে নিজে নিজে গ'লেই হ'ল কৈছোঁ জয়ন্ত মই এইবাৰ তহঁতৰ ফাৰ্মৰ শাক পাচলি গোটেই চহৰখনকে খুৱাই হয় নেকি এই খোৱাবা একদম ফ্ৰেছ বস্তু বুজিছা কি খোৱাব কৈছা আৰু জয়ন্ত চাহ দিবা এই মোক একো খুৱাব নালাগে আৰু বুজিছা এই মানে ককাইদেউ বোলে এই আমাৰ ফাৰ্মৰ পাচলি গোটেই চহৰখনকে খুৱাব এইবাৰ অ' দাদা আমি যাওঁ দেই দেৰি হৈছে তোমালোক ইমান খৰখৰকৈ ক'লে যোৱা তোমাকতো কালিয়ে কৈ থৈছিলোঁ আজি আমি ৰত্নাকৰ চাবলৈ যাম বুলি আমি যাওঁ দেই আমাৰ দেৰি হৈছে চহৰৰ পৰা আমালৈ কিবা লৈ আহিবা দেই হ'ব লৈ আহিম তুমি ৰোৱা দেই তোমালৈ কিবা এটা লৈ আহিম জয়ন্ত দা বহক বহক দেই হ'ব যোৱা মই যাওঁ কলিজাজনী কম কৰিছে দেখোন বোলা আকৌ দেৰি হ'ব নহয় বোলা বোলা এতিয়া গম পালেতো লগৰকেইটা ক'ত গ'ল জয়ন্ত তুমিও নগ'লা কেলে মই আৰু গৈ কি কৰিম এই লগৰ গোটেইকেইটা যোৰা পাতি গৈছে আৰু মইনো অকলে গৈ সিহঁতক আমনি কৰাহে হ'ব সন্ধ্যা তুমি আজি পাৰিলে আমাৰ ঘৰতে থাকিবা আৰু এই মাজনীকো তোমাৰ লগতে ৰাখিবা এওঁৰ প্ৰতি অলপ গুৰুত্ব দিবা দেখিছাই আজিকালি ল'ৰা ছোৱালী যাওঁ বুলিলে চিনেমা চাবলৈ গুচিয়ে যায় মই অকণমান বজাৰৰ পৰা দেউতা মোৰ কাৰণে কিবা এটা লৈ আনিবা
ঐ হয়তো প্ৰতিম নহয় নে ইয়াত বহি কি কৰি আছে ই অঁ হয়তো ই দেখোন কান্দি কি হ'ল এইটো কান্দি আছ যে এনেকে কি হ'ল ময়ূৰী ক'ত গ'ল আপোনালোকচোন আমাতকৈ আগতে আহিছে মোৰ সকলো শেষ হৈ গ'ল মানে মানে ঘটনাটো কি ভাবিছিলোঁ জীৱন পূৰ্ণিমাৰে ভৰি পৰিব কিন্তু তাৰমানে ময়ূৰী তাই জোনাক নহয় বৃষ্টি হৈ অনামিকাহে নমাই থৈ গুচি গ'ল কি তাই বাৰু কিয় এনেকুৱা কৰিলে চালা ছোৱালীবোৰে এইটোৱে ভুল ল'ৰাবোৰৰ জীৱনটোক লৈ এনেকৈ সদায় খেলি থাকে আৰু আমি ল'ৰাবোৰে বুৰ্বক হৈ ৰং চাই থাকোঁ বাৰু যি হ'ল যাওঁ ব'ল আমি তহঁতি যা মই গৈ আছোঁ ঠিক আছে ব'লা সি আহিব আমি যাওঁ ব'লা